গাইজ আপোনালোকে বদমাছ গুৰু এই কমেডি ভিডিঅ'টো চাই আপোনালোকে হাঁহি ৰখাব নোৱাৰিব যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব ছাৰ আহক হে আহক বহক কওক এতিয়া কি হৈছে আপোনাৰ হে কি হৈছে আপোনাৰ ছাৰ মানে মই এতিয়া চাহ খাই আহিছোঁ ভাত খোৱাটো আমাৰ অকণমান দেৰি হয় হয় আপোনাৰ কি হৈছে সেইটো কওক হে কি হৈছে আপোনাৰ ছাৰ অকণমান জোৰকৈ ক'ব নেকি মই মানে কাণেৰে ভালকৈ শুনি পোৱা নাই অ'হ' ভালকৈ শুনি পোৱা নাই সেইকাৰণে আহিছে নহয় ছাৰ ভালকৈ শুনি পোৱা নাই সেইকাৰণে আহিছোঁ আৰে ময়োতো তাকেই কৈছিলোঁ হে আৰে শুনি নাপায় নি আপুনি জোৰেকৈ ক'লে শুনো ছাৰ ভাল যে বেয়াকৈ একো নক'লে কেতিয়াৰ পৰা হৈছে আপোনাৰ প্ৰব্লেমটো হে কেতিয়াৰ পৰা হৈছে আপোনাৰ এইটো প্ৰব্লেম এই ৰিক্সাতে আহিলোঁ ছাৰ বাইকত যদি আহোঁ আকৌ পিছফালৰ পৰা হৰ্ণ মাৰি থাকিলে শুনি নাপাম যে ল'ৰা ছোৱালী কেইটা আপোনাৰ আজি 3 দিনমান হ'ল ছাৰ ভালকৈ শুনি নোপোৱা ঘৰৰ কাষৰ বোৱাৰীবোৰ ভাল লাগে চাগে ন তাকেইতো ছাৰ ঘটনা হ'বলৈ বেছি সময় নালাগে নহয় আপোনাৰ মানুহজনী চাগে বৰ ধুনীয়া 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 ছাৰ বহুত ধুনীয়া আগতে বহুত ধুনীয়াকৈ শুনা পাইছিলোঁ মানে ছাৰ 3 দিনমানৰ আগতে মই বিয়া এখন খাবলৈ গৈছিলোঁ এই ৰাতি দৰা অহা সময়ত সৰু সৰু ল'ৰা ছোৱালীকেইটা আকৌ বম ফুটোৱাত লাগিলে কোনে জানো বম এটা জ্বলাই ওপৰলৈ দলি মাৰি পঠিয়ালে ওপৰত নুফুটিছে মোৰ কাণৰ ওচৰতে আহি ফুটিলে নহয় তেতিয়াৰ পৰা মই ভালকৈ শুনিয়ে পোৱা নাই মই আপোনাক দৰৱ বেছি নিদিওঁ কাণৰ কথা যে দুটাই দিছোঁ এটা যদি আপুনি কাণত কিবা দুখ চুপ পাইছে সি শুকুৱাব আৰু ইটো হৈছে আপুনি যদি কাণত কিবা লেতেৰা চেতেৰা সোমাই আছে উলিয়াই দিব মাছটো আমি লোকেলে খাওঁ ছাৰ চালানীটো খাব নোৱাৰি বৰ বেলেগ গোন্ধ এটা মাৰে এইটো ৰাতিপুৱা আৰু গধূলি কাণত দিব লাগিব ছাৰ কেনেকৈ খাব লাগিব ৰাতিপুৱা আৰু গধূলি কাণত দিব লাগিব ঠিক আছে